আপোনালোকে প্ৰায় হয়তো এমাজন বৰ্ষাৰণ্যৰ নামটো শুনিছে। এই বৰ্ষাৰণ্যখন সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ। নানা ৰহস্যৰে ভৰি থকা এই বৰ্ষাৰণ্যখন দক্ষিণ আমেৰিকাৰ প্ৰায় 55 লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত হৈ আছে। অৰ্থাৎ এই বৰ্ষাৰণ্যখন প্ৰায় 20খন অসমৰ সমান। নমস্কাৰ প্ৰিয় দৰ্শক, বিস্ময় ইউটিউব চেনেললৈ আপোনাক পুনৰ এবাৰ স্বাগতম। এমাজন জংঘল বুলি ক'লে আমাৰ প্ৰথমেই মনলৈ আহে এনাকোণ্ডা সাপৰ কথা। কাৰণ এনাকোণ্ডাই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাপ। এমাজন জংঘলত পোৱা গ্ৰীণ এনাকোণ্ডা 30ৰ পৰা 40 ফুট পৰ্যন্ত দীঘল হ'ব পাৰে, যি এজন মানুহক অনায়াসে গিলি থ'ব পাৰে। এমাজন অৰণ্যৰ আন এটা ৰহস্য হৈছে উতলা পানীৰ নদী। এই নদীখনৰ পানী 45ৰ পৰা 110 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত গৰম হৈ থাকে। ওচৰত যদিও কোনো জ্বালামুখী নাই, তথাপিতো এই পানীখিনি কিয় ইমান গৰম হৈ থাকে আজিলৈকে বিজ্ঞানীসকলে কিন্তু উলিয়াব পৰা নাই। এই নদীখনৰ কিছুমান ঠাইত পানী ইমানেই গৰম হৈ থাকে, যদি মানুহে কেইছেকেণ্ডমানৰ কাৰণে এই নৈখনত নামে তেওঁ মৃত্যু পথলৈ আগুৱাই যাব। এমাজন জংঘলখন দেখিবলৈ যদিও ধুনীয়া, কিন্তু ই কিমান ভয়ংকৰ হ'ব পাৰে তাৰ উদাহৰণ এটা পৰুৱাৰ সহায়ত দিব পাৰি। এই পৰুৱাটোক বুলেট এণ্ড বুলি কোৱা হয়। এই পৰুৱাটোৱে যদি মানুহক কামোৰে তেতিয়া বন্দুকৰ গুলি লগাৰ দৰে বিষ অনুভৱ হয়, আৰু 24 ঘণ্টা পৰ্যন্ত এই বিষ ভাল নহয়। আৰু সেইবাবেই এই পৰুৱাক বুলেট এণ্ড বুলি কোৱা হয়। এই বিশাল এমাজন অৰণ্যৰ মাজেদি বৈ যোৱা নৈখনৰ নাম হৈছে এমাজন নদী। আৰু এই নৈখনতেই পিংক ডলফিন পোৱা যায়। কিন্তু এই ডলফিন অইন ডলফিনতকৈ কিছু পৃথক, কাৰণ এই ডলফিনৰ মগজৰ অংশ যথেষ্ট ডাঙৰ। এই পিংক ডলফিন কেৱল এমাজন নদীতেই পোৱা যায়। এই নৈখনত পোৱা অন্য এবিধ ৰহস্যময় প্ৰাণী হৈছে ইলেক্ট্ৰিক ইল। নামটো শুনি আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে এই মাছটোৱে বৈদ্যুতিকভাৱে শ্বৰ্ট প্ৰদান কৰিব পাৰে। 400 পৰা 800 ভল্ট পৰ্যন্ত শ্বৰ্ট প্ৰদান কৰিব পৰা এই মাছটোৱে নিজতকৈ কেইবাগুণো ডাঙৰ জীৱ অনায়াসে মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। এই এমাজন জংঘলত প্ৰায় 50,000 প্ৰজাতিৰ উদ্ভিদ, 200 প্ৰজাতিৰ চৰাই চিৰিকটি আৰু 25 লাখতকৈ অধিক পোক পতংগৰ প্ৰজাতি আছে। এই এমাজন জংঘলখন ইমানেই ডাঠ যে বৰষুণৰ পানী মাটিত স্পৰ্শ কৰিবলৈ প্ৰায় 10 মিনিট সময় লয়। কিন্তু আচৰিতভাৱে ব্ৰাজিলৰ 240টা জনগোষ্ঠী এই এমাজন জংঘলতেই বাস কৰে। যিহেতু পৃথিৱীৰ 20% অক্সিজেন এই এমাজন জংঘলৰ পৰাই উৎপন্ন হয়, সেয়ে ইয়াক পৃথিৱীৰ হাওঁফাওঁ বুলিও জনা যায়। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।